মেইন নল'লে বৰ দিগদাৰ হয়। হেল্ল' দোস্তো, আজি যাম আমি এটা অদ্ভুত জেগাত, যিটো জেগাত আজিলৈকে কোনো গৈ পোৱা নাই। চ' আপোনালোকেও গৈ পোৱা নাই, ময়ো গৈ পোৱা নাই। নতুনকৈ যাবলৈ ওলাইছোঁ, আপোনালোকে মোৰ লগত গৈ থাকক আৰু ব্লগটো শেষত গৈ থাকক। যোৱা ৰাস্তাটো মানে এনেকুৱা বেয়া ৰাস্তা পদূলি দেখিছেনে, কিমান বোকাই উপন্দি হৈ আছে। এইটো দেখিছে আমাৰ কোনজনে এনেকৈ বাইকখন পাৰ কৰাইছে। সিফালে যাবলৈ ভয় কৰিছে সি, আকৌ শ্ল'কৈ মানে সি নিছে বাইকখন বঢ়াই নিব। তাৰপিছত চাই থাকক আপোনালোকে শেষলৈকে ব্লগটো। কেনেকুৱা লাগিছে এই ৰ'দখনত এনেকৈ আহি? ভাল লাগিছে, মোৰ বহুত ভোক লাগিছে। ভোক লাগিছে, মোৰ বৈদ্য ভোক লাগিছে। চ' ফাইনেলি আহি পাই গ'লো আমি জেগাডোখৰত। তো এয়া দেখক আমাৰ নৱই আম পাৰি আছে। তাৰপিছত এতিয়া বিশাল আৰু নৱ তাৰ পৰা গ'ল এটা জেগাত, যিটো জেগাত মানে তেওঁলোকে কলপাত বিচাৰি গৈছে। কিন্তু আমাৰ ইয়াত কলপাত তেনেকৈ পাবলগীয়া জেগা নাই। চ' সেইকাৰণে সিহঁতি পাহাৰৰ কাষত গ'লগৈ কলপাত বিচাৰি। কলপাত বিচাৰি আনিলেগৈ, পালেগৈ বাৰু বেচাৰীকেইটাই। চ' মই আৰু কি কৰোঁ, মই খোৱাতে ব্যস্ত আৰু কি ক'ব। গুঞ্জন, য়েছ, কেনেকুৱা লাগিছে আজি? মজা মজা ন? এইখিনিতে আপোনালোকক এটা কথা কওঁ, মই এটা নতুন গান মানে বড়ো কভাৰ ভিডিঅ' এটা বনাইছিলোঁ। কভাৰ ভিডিঅ'টো লগত আনি আছিলোঁ, সেইটো আপলোড কৰিলোঁ। যদি চাবলৈ মন আছে আপোনালোকে ডেছক্ৰিপশ্যনত লিংক আছে। এইবিলাক দোস্ত দেখিছে, এয়া আম কাটি আছে বিশালে। কেনেকুৱা লাগিছে আম কাটি? একদম ফিলিংছ হেপি, টেঙা টেঙা, মিঠা মিঠা। গুদন কেনেকুৱা লাগিছে? মজা মজা মজা। এইজনে কোৱাদে কি কৰি আছে? এইটো চাইনিজ মাল, চাইনে পোৱা নাই। চাইনিজ মাল, এইটো ঘৰুৱা হোম প্ৰডাক্ট। কি হ'ল? কি পকলা হ'লি? চ' বন্ধুসকল, আমি আম চাম পাই ল'লোঁ। আম চাম পাই লৈ কাটি আছে এতিয়া। এফালে বিশালে কাটি আছে, দেখুৱাই দিছোঁ। এইফালে আমাৰ গুঞ্জনে কাটি আছে, একদম বহিলে গুলো কিবা এটা ক'ব নাপাৰি, আম কাটিলে ব্যস্ত হয়। একচুৱেলি মই পইচা ওলাই এয়া কি কোৱা? চ' আম চাম কাটি লৈ ইয়াত দেখিছে, ইয়াত ধুবলৈ যাওঁ। এইফালে ইয়াত গৈ আছে, ব'লক আমি আমকেইটা ধুই আহি লওঁ। চ' আম ধুই কেনেকুৱা লাগিছে? মজা মজা। মোৰ এইকেইটা ধুই দিবা, মই হাতে কি বহিব নোৱাৰোঁ হা। এইটো ধৰক। এক্সিডেণ্ট লৈ এটা টুপু মাৰিছে, চু কৈছা নাপায়। তোমাৰ যোনজনী মাইকী হ'ব, সেইজনী বহুত ভাগ্যৱান হ'ব। একো নহয়, ইয়াৰ চকু ক'ত চাওকচোন, চকু ক'ত, চকু আমত দেখিছেনে? এইটো লাষ্ট আম। পিহি বহুত আজি কষ্ট কৰিছে, যি নহওক গোটেইকেইটা খাম। এই কষ্টটো অকলে কৰিছে, পাৰিছে, মেলিছে। খোৱাটো মেইন। চলাই গৈছে। দেখিছে বিশাল ফুকনে জলকীয়া মোক টান কামটো দিছে।
আম চাম খালোঁ খাই বৈ পেলাই যাবলৈ ওলাইছোঁ আৰু ফাইনেলি আজি কি হ'ল গম পোৱা নাই ভাইয়া বন্ধুসকল আছে তো মেইন কথাটো আজি যে আমুল দাদা গাখীৰ পেকেট থকা গৰুজনী ফাইনেলি আজি লগ পাই গ'লোঁ বাৰু আজি কেনেকুৱা লাগিলে এনে মজা লাগিলে গৰুজনী লাগিলে গৰুজনী লগ পাই কেনেকুৱা লাগিলে গাখীৰ পেকেটত থকা গৰুজনী চাই বেছি ভাল লাগিলে ইমান দেখা বস্তু এটা দেখিছোঁ এইটো মোৰ অগৰাগুৰি লগাই আছে মই গম পাওঁ কথাটো সিহঁতি গমেই নাপায় যে মই ফোন কিমান চব চাই আছোঁ অ'কে বাই বাই চ' নেক্সট ভিডিঅ' লগ পাওঁ